গুড মৰ্নিং কি খবৰ আজি মাহীৰ লগত দেই মাহী এইটো মোৰ ব্লগ হয় হয় মাহী মানে মই মাহীৰ কাৰ্বন কপি বুলি সকলোৱে কয় দেই আৰু আমি আজি ৱক কৰিব আহিছোঁ আজি এটা বহুত বিশেষ চেৰিমনি আমাৰ ঘৰত আছে আপোনালোক সকলোৱে গম পায় মোৰ বা প্ৰেগনেণ্ট ক'বলৈ নিদিয়ে বাৰু লাহেকৈ কৈছোঁ তাই আজি পঞ্চামৃত খোৱা আছে আমি পঞ্চামৃত খোৱাৰ কিছু মমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু তাৰ পূৰ্বে আজি ছানডে ৱক ইজ নেচেচেৰী মাহী আহিছে শিৱসাগৰৰ পৰা আজি মাহীক লৈ ৱকত আহিছোঁ এতিয়া আমি ফুৰিম ন নাচিবলৈ আহিছোঁ আমি ৱৰ্কআউট কৰিবলৈ আহি হাঁহিব দিছে মাহী ডাবৰ পৰ্ব ষ্টাৰ্ট হৈছে আকৌ আৰম্ভ মাহী কেনে লাগিছে আমাৰ মোৰতো সেইখন নাই আৰু ফিনিছ আমি ৱৰ্কআউট কৰি আহিলোঁ আৰু আমাৰ ঘৰত আমি কৈছোৱে পঞ্চামৃতৰ নিয়ম আমাৰ আৰম্ভ হ'ব কিছু সময়ৰ পিছতে কিন্তু আমি ঘৰৰ যিগৰাকী কাম কৰা মানুহ আছে প্ৰথমে মানে চাহৰ পৰ্ব চলিছে তাৰমানে এতিয়া ৱৰ্কআউট কৰি অহাৰ পিছত এয়া ৰাইজে চাহ খাইছে তাকো তলত থৈ উপায় নাই কাৰণ এতিয়া গোটেই ঘৰ চাফাই অভিযান চলি আছে তাৰ মানে কাৰণ এতিয়া আলহী আহিব অকণমান স্পেচো লাগিব আৰু ফ্লেটত অকণমান দিগদাৰো হয় ডাঙৰ ডাঙৰ ফাংচনবিলাকৰ কাৰণে গতিকতে এই ফ্ৰেমখন কেনেকুৱা লাগিছে কওকচোন এইটো আমাৰ ডিজাইন হয় মাৰ ডিজাইন গামোচাত আমি যে অসমীয়া তাৰ এটা পৰিচয় এয়া লক্ষ্মী আণ্টিয়ে কাম কৰি আছে এয়া আমাৰ লক্ষ্মী আণ্টি দেই এয়া মা পূৰা একদম কফি হাউচৰ কফি কাপত একদম চাহ খাই আছে দেই এয়া আণ্টি এয়া এনাৰ্জেটিক মাহী আজি একদম 2 ঘণ্টা আমি খোজকাঢ়িছোঁ দেই মাহীয়ে যিটো নাচ দিছে আপোনালোকে দেখিছেই চাগে এয়া কুহিমণি এয়া কুহিতৰা আমাৰ এয়া আপোনালোকে দেখিছে এইটো ৰূপত আমাক চবকে অলপ দিন চাগে আমি বেলেগ হৈ যাম কেনেকৈ বেলেগ হৈ যাম বেলেগ চেঞ্জ আমি একদম চেঞ্জ হৈ যাম আৰু আজি আমাৰ আজি মামীৰ ফুল এনাৰ্জি কালি মামী জীয়াই আছিলে কালি গধূলিটো মানে মামী ভিক্সৰ হেৰিয়ত ভৰসাত মানে শুই গ'ল আৰু জাৰ্ণি কৰি আহি পুৰা মূৰৰ বিষ আজি মেণ্টৰ প্লাছটো আনি দিছোঁ মাহী কি কালে আনিছা তুমি চোন কৈছা মূৰ বিষাইছে বুলি এই মানুহজনী তাৰপৰা মায়ে ফোন কৰিলত কৈছে ৰাম টোপনি দিছে এতিয়া মেন্থৰ প্লাছ নালাগে আৰু ন মামী নালাগে যাওঁতে লাগিব মামীয়ে ৰাতিপুৱা 6টাতে গা ধুই আপেল কল এইবিলাক চব ধুই থৈছে মানে অলমষ্ট আমাৰ বস্তু ৰেডি জিজু যাব এতিয়া দৈ ক্ৰীম আনিবলৈ মই হৈ গ'লো ৰেডি আৰু মই কৈছিলোঁ নহয় আমি এটা অকণমান মানে বেলেগ অৱতাৰত আহিম গতিকে আমাৰ আয়োজন আৰম্ভ হৈছে অলমষ্ট আৰম্ভ হৈছে প্ৰিপাৰেশ্যনছ এতিয়া ঘৰটো আৰু আচলতে এই ব্লগটো বনোৱাৰ এটা বিশেষ কাৰণ আছে বহু অসমীয়া মানুহে এতিয়াও হয়তো বহুতে জানে বাট বহুতে হয়তো নাজানে যে এগৰাকী কন্যা যেতিয়া বিয়া হয় আৰু যেতিয়া মাতৃ হ'বলৈ লয় মাতৃ হোৱাৰ সেই যাত্ৰাটোৰ প্ৰথম 5 মাহ বহুত কেয়াৰত থাকিব লাগে আৰু 5 মাহত যেতিয়া 5 মাহ চলি থাকে তেতিয়া মাইকাত মানে মাকৰ ঘৰত 5 বিধ অমৃত খোৱা হয় যাৰ নাম হৈছে পঞ্চামৃত আৰু এই পঞ্চামৃতত আমি 5 গৰাকী আয়তীয়ে 5 গৰাকী মহিলাই তাইক পঞ্চামৃত খুৱায় আৰু তাৰপিছতে আমি সকলোৱে 5 বিধ ফল 5 বিধ মিঠাই পায়স আয়োজন কৰিছোঁ আৰু গতিকে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা ইনফৰমেশ্যনেল ভিডিঅ' পানী ৰখা হৈছে এইটো পানী ৰখা হৈছে ইয়াতে কল ৰখা হৈছে এইটো চাকিৰ কাৰণে ঘিউৰ চাকি 2 গছ চাকি ৰখা হৈছে অৰিহণা তামোল পাণ আৰু 5 বিধ ফল বুলি যিহেতুকে মই আপোনালোকক কৈছিলোঁ গতিকে প্ৰথমতে দেখাইছোঁ এবিধ কল তাৰ মালভোগ কল দ্বিতীয়বিধ ডালিম তৃতীয়বিধ মধুৰিআম চতুৰ্থবিধ এইফালে আপেল আৰু তৰমুজ গতিকে এই 5 বিধ ফল ৰেডি হৈছে আৰু তুমি মুখত
কেমেৰাত তোমাক মায়ে বেকগ্ৰাউণ্ডৰ পৰা কৈ থাকে তাৰমানে মায়ে নিজে ক'ব সেইখিনি বস্তু আৰু 5 বিধ মিঠাই আমি কালি অৰ্ডাৰ দি থৈছোঁ বাই কাজু কাটলি খাই ভাল পায় কাজু কাটলি তাৰপিছতে গোলাপ জামুন তাৰপিছতে কালাকান এনেকৈ কৰিম আপোনালোকক দোকানৰ পৰা যেতিয়া বস্তুখিনি আনিম আপোনালোকক দেখুৱাম আৰু এতিয়া মামীয়ে পায়স বনাই আছে বলক আমি অকণমান চাওঁগে আমাৰ ঘৰত যিহেতুকে মাইক চিষ্টেম আছে আমি একদম মাইকৰ ব্যৱস্থা কৰিছোঁ এইখন আমাৰ ফেমিলি ফটো মামী হাই হাই কি বনাইছা কোৱা আৰু মই গাখীৰ গৰম কৰি লৈছো তাৰপিছত যেতিয়া গাখীৰটো উতলিব মই চাউল দিম ইয়াত কাজু অলপমান ফ্ৰেছ কৰিবলৈ আছে কিচমিচ আছে আৰু ইয়াতে ঘিউ আছে মানে পায়সতো মানে 5 বিধ বস্তু থাকিব কি কি আছে কোৱাচোন এয়া ঘিউ কাজু কিচমিচ 3 নম্বৰ তাৰপিছতে এয়া চেনি আৰু গাখীৰ বঢ়িয়া সুন্দৰ আছে দিব মিহলাব পঞ্চামৃত হ'ব মানে এইটো পঞ্চামৃতটো কিয় খোৱা হয় প্ৰেগনেণ্ট লেডি এগৰাকীক এই 5 মাহত মানে বেবীটোক এটা পঞ্চমৃত মানে এটা অমৃত খোৱা হয় মানে বেবীটোৰ ভালৰ কাৰণে মানে এই 5 মাহত বেবীটো মানে 5 মাহৰ পৰা এটা হ'ব মেচিউৰ হ'ব আৰু সি সব মানে গম পাব মানে আজি হিউ তাৰমানে টেষ্টি খানা খাব বঢ়িয়া এয়া মোৰ মাহী এয়া মোৰ সৰু মামী মামা আৰু ভাইটি মই অলপ পিছত আহিব খেলিবলৈ গৈছে মোক কৈছে সি নেশ্যনেল খেলিবলৈ যাব চণ্ডীগড় গতিকে তাৰ প্ৰেক্টিচলৈ গৈছে কিছু সময়ৰ পিছত আহি পাবহি ডাঙৰ মামাও আহি আছে গোলাঘাটৰ পৰা নুমলীগড়ৰ পৰা তাৰপিছতে জেঠাই আহি আছে জেঠাই কাহিলীপাৰাত থাকে গতিকে মাৰ ফালৰ পৰিয়ালৰ তাৰমানে সব আহিছে সেইকাৰণে বেছি ভাল লাগিছে আৰু ৰাতিপুৱা মাহীয়ে মই পুৰা একদম এনাৰ্জেটিক মাহী মোৰ একদম ৱৰ্কআউট কৰিছো পুৰা মাহীক কৈছো মাহী ভাগৰ লাগিছে নি মাহী কৈছো দে তোমালোক থাকি আহিবা চাবা আকৌ বোলে পৰ্বত বলা গতিকে এনেকে আমি কিয় জোকাই আহিছা তাৰমানে পান কৰিছা মানে নহয় সম্বন্ধতহে বুঢ়ী ও মাই গড এ আইতা ও তিনজনী আইতা কেজনী আইতা হা 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 এইকেইজনী বাই ভনীয়াতকে কোনো গুণে কম নহয় দেই ৰাইজ প্ৰত্যেকটো নিয়মৰ সৈতে আপোনালোকৰ লগত ব্লগটো জড়িত হৈ থাকিম আপোনালোকে ব্লগটো চাই থাকিব দেই ৱেলকাম থেংক ইউ এয়া পাইছেহি আমাৰ ৰাইজ সবে য়েল্লো পিন্ধি পিন্ধি পঞ্চামৃতৰ নিয়ম অনুসৰি এয়া মায়ে অৰ্থাৎ কন্যাৰ মাকে 5 বিধ অমৃত মিক্স কৰে এয়া হানি দিছে আৰু লগতে বহুত কিবা কিবি বস্তু দিলে মায়ে দৈ দিলে ঘি দিলে গাখীৰ দিলে এনেদৰে বহুত কিবা কিবি বস্তু দিলে আৰু তাৰপিছত বৰ মৰমেৰে কন্যাগৰাকীক খোৱা হয় এয়া চন্দ্ৰতাপ এখন পাৰি দিছে 4 গৰাকী আয়তীয়ে ধৰিছে চন্দ্ৰতাপখন আৰু এই চন্দ্ৰতাপখনৰ তলতে এশাৰী নাম গোৱা হয় আৰু এশাৰী ঘোষাৰে আৰম্ভ কৰা হয় পঞ্চামৃতৰ এই পবিত্ৰ কাৰ্যসূচীটো আৰু এই নামশাৰীৰ পিছতেই
5 বিধ যি অমৃত খোৱাৰ নিয়ম সেই নিয়ম আৰম্ভ হয় আৰু পোনপ্ৰথমতেই এই পঞ্চামৃত খুৱাই মাকে গতিকে মোৰ মায়ে বৰ মৰমেৰে বাক এই আকৌ বৰ ধুনীয়াকৈ টপককৈ এটা চুমা খাইছে আৰু এই চুমাটি খোৱাৰ পিছতে বেচেৰা দীপাংকৰে চাই আছে চাওকচোন যে ইছ ৰাম মোক কোনেও মৰম নকৰে উপায় নাই আৰু দিয়কচোন ছোৱালীজনীয়ে মৰম পায় আৰু সকলোৰে পৰা এয়া ফটোৰ কাৰণে আৰু এটা চুমা খাই দিছে এয়া পঞ্চামৃত খুৱাইছে এয়া লাষ্টত দীপাংকৰকো খোৱালে আৰু পঞ্চামৃত গতিকে এয়া আছিল মাৰ পৰ্ব আৰু মাৰ পৰ্ব একেবাৰে শেষ হ'ব এতিয়া এয়া 5 বিধ মিঠাই খুৱাইছে 5 বিধ ফল খুৱাব এয়া এবিধকে মিঠাই খুৱাইছে নিজৰ ডাঙৰ জীয়েকক কোনো কথা নাই আমিও ডাঙৰ হৈ গৈ আছোঁ দিয়কচোন ল'ৰা এটা ঠিক হৈ আছে বিয়া হ'বই আৰু কেইদিনমানৰ পিছত অল ৰাইট ইয়াৰ পিছত বাৰী আহিল শাহুৱেকৰ কোচত উঠাই লৈ শাহুৱেকে বৰ ধুনীয়া পাটৰ কাপোৰ এযোৰ গিফ্ট কৰিছে আৰু বৰ ধুনীয়া আচলতে পাটৰ হয়নে নহয় বৰ ভালকৈ নাজানো কিন্তু বৰ ধুনীয়া কাপোৰ এযোৰ গিফ্ট কৰিছে আৰু তাৰপিছত শাহু মায়ে পঞ্চামৃত খুৱাইছে আৰু বৰ মৰমেৰে মায়ে থালখন আগবঢ়াই দিছে শাহু মাকলৈ আৰু শাহু মাকে বৰ মৰম লগাকৈ নিজৰ বোৱাৰীয়েকক এয়া পঞ্চামৃত খুৱাইছে চাওকচোন এই গোটেই নিয়মখিনি নেদেখুৱাকৈনো মই আপোনালোকক কেনেকৈ থাকোঁ হয়নে এয়া মাহী মানে জুবাৰ নিহাৰিকাৰ মাহীয়েকে অৰ্থাৎ হ'বলগীয়া মাহী আইতাই পঞ্চামৃত খুৱাইছে আৰু এয়া মোৰ হ'ব লগা মা নহয় এয়া মামী শিৱসাগৰৰ এইজনীহে মোৰ হ'ব লগা মা এয়া মোৰ হ'ব লগা শাহু মায়ে বাক পঞ্চামৃত খুৱাইছে আৰু ৰূপৰ কাঁহী বাতি এযোৰ গিফ্ট কৰিলে মায়ে বৰ ধুনীয়া লাগিছে দেখিবলৈ জানেনে আৰু বৰ ধুনীয়াকৈ দুয়োকে আশীৰ্বাদ দিলে আৰু ইছকে বাদ বাৰী আই হামেৰো মই তাইক কৈছোঁ খা ভালকৈ খা নহ'লে চাই থাক আৰু মই তাইক এটা কথা কৈ থৈছোঁ যে খানাখিনি তোৰ কাৰণে নহয় দেই বেবীৰ কাৰণেহে আৰু মই জিজুকো বৰ মৰমত খানাখিনি খুৱাইছোঁ সি কৈছে ঘিখিনি আঁতৰাই দিয়া চুম কিন্তু উপায় নাই দিয়কচোন এদিনৰ কাৰণে খাবই লাগিব আৰু এয়া ভিনদেউৰ ভাগিন বায়েকৰ জীয়েক মাইনাকণ আহিছে নগাঁৱৰ পৰা আৰু বৰ মৰমেৰে মোমায়েকক মামীয়েকক পঞ্চামৃত চলি আছে আপোনালোকক দেখুৱাই আছোঁ প্ৰত্যেকটো নিয়ম প্ৰথমতে এতিয়া মিঠাই খোৱা পৰ্ব শেষ হ'ল এতিয়া ফল মূল খোৱা পৰ্ব আৰম্ভ হৈছে সকলোকে পায়স সকলোৱে খাইছে এয়া মা নগাঁৱৰ মা আহিছে বা আহিছে মাইনাকণ আহিছে এয়া চব আমাৰ আপোন মানুহ চব আৰু য়েল্ল' বঢ়িয়া বেচেৰা উজ্জ্বল দা অৱস্থা বেয়া হৈ গৈছে কেনেকুৱা লাগিছে প্ৰেগনেণ্ট হৈ কেনেকুৱা লাগিছে এয়া হা ঘি খাই দিলি এইটো একচুৱেলি 5 বিধ ফল ডালিম আছে কল আছে আপেল মধুৰিআম আৰু হৃদয়ত লিখা আছে সেই নীলাজ ৰাখাল কৃষ্ণৰ নাম কৃষ্ণ 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 কৃষ্ণৰ বাবে পালো সিদিনা ভীষণ অপমান
সৰজিলে প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাছত সজিলে অৱস্থা চোৱা গান গাই গাই মানে ভাগৰ হৈ গৈছো এয়া জ্ঞান দি আছে এয়া পুৰা জ্ঞান চলি আছে বাই এভৰিৱান বাই তই কিয় বাই তই ক'ত যাৱ কি ক'লে যদি গান গাই দিওঁ তেতিয়া আমাৰ পৰা গোটেইখিনি আপুনি লৈ ল'ব লৈ ল'ব অ' ডাঙৰ কথা সেইটো নিদিয়া আমাৰ নিজৰ যিটো পাৰ্চনেলিটি এয়া চিক্ৰেট ফাইনেলি someone hold the camera for me আৰু দেখিছে কোনো ৰেষ্ট নোহোৱাকে কাম কৰি আছে মাহীকে এতিয়াও কাপোৰ অৱস্থাই নাই মেকআপ অৱস্থা নাই হেভি কৰি আছে কাম চাহ বনাই আহিছো আৰু দেখি আমাৰ পাৰ্চনেল ড্ৰাইভাৰ হ'ব আৰু পাৰ্চনেল লেভাৰটো নিজক চাচোন কেইদিনমান আগলৈকে তই কাম কৰা মানুহে আছিলি ব্লগটো এণ্ড কৰিব লাগিব ড্ৰেছ চবে চেঞ্জ কৰিলো তাৰপিছতে আৰু এতিয়া আমি এণ্ড কৰিছো ব্লগটো কেনেকুৱা পালে চাই জনাব দেই বাই